নমস্কাৰ বন্ধু-বান্ধৱীসকল, এই ভিডিঅ'টো সম্পূৰ্ণকৈ যিসকলে অসম পুলিচৰ ABUB SI কামাণ্ডো বেটেলিয়ান ABSI এপ্লাই কৰিছা তোমালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ ভিডিঅ'। যিসকলে নতুনকৈ অসম পুলিচত এপ্লাই কৰিছা তোমালোকৰ কাৰণে বিশেষকৈ গুৰুত্বপূৰ্ণ ভিডিঅ', কাৰণ তোমালোকৰ যিহেতু ফিজিকেল টেষ্টটো মাৰ্চ মাহৰ পৰা হ'ব বুলি যিহেতু DGP ছাৰে তোমালোকক উল্লেখ কৰি দিছে, তোমালোকৰ নিশ্চয় মাৰ্চ মাহৰ পৰা তোমালোকৰ ফিজিকেল টেষ্টটো আৰম্ভ হ'ব। তোমালোকে হয়তো এতিয়া বহুতেই ভাবি আছা তোমালোকৰ এপি কাৰ্ড কেতিয়া মুকলি কৰি দিব, যেহেতু তোমালোকৰ ফিজিকেল টেষ্টসমূহ প্ৰথমে হ'ব ABUB আৰু তোমালোকৰ কামাণ্ডো বেটেলিয়ানৰ। তোমালোকে বহুতেই ভাবি আছা তোমালোকৰ এপি কাৰ্ড কেতিয়া মুকলি কৰি দিব। তোমালোকে এইটো কেতিয়াও ভুল নকৰিবা, কাৰণ তোমালোকে এপি কাৰ্ডৰ কাৰণে ৱেইট কৰি নাথাকিবা, তোমালোকে ফিজিকেল টেষ্টৰ কাৰণে লাগি যোৱা। যিহেতু তোমালোকৰ কামাণ্ডো বেটেলিয়ানৰ ক্ষেত্ৰত তোমালোকৰ 4.8 কিলোমিটাৰ ৰেষ্ট কৰিব লাগিব, বা তোমালোকৰ ABUB ক্ষেত্ৰত তোমালোকৰ 3.2 কিলোমিটাৰ ৰেষ্ট কৰিব লাগিব, বা তোমালোকৰ যিহেতু চিন আপ আছে এবাৰ, তাকো তোমালোকৰ লং জাম্প আছে, লগতে তোমালোকৰ 100 মিটাৰ ৰেচ আছে তোমালোকৰ যিটো কামাণ্ডো বেটেলিয়ানৰ ক্ষেত্ৰত, আৰু তোমালোকৰ ABUB ক্ষেত্ৰত তোমালোকৰ চিন আপ এবাৰ তোমালোকে এড কৰি দিছে, তোমালোকে সকলোৱে গম পাইছা। এতিয়া তোমালোকে কোনো ধৰণৰ এপি কাৰ্ডৰ কাৰণে মাথা মাৰি নাথাকিবা, তোমালোকৰ এপি কাৰ্ড নিশ্চয় আহিব। যদি তোমালোকৰ মাৰ্চ মাহত তোমালোকৰ ফিজিকেল টেষ্টটো আৰম্ভ হয়, তেতিয়াহ'লে তোমালোকৰ ফেব্ৰুৱাৰী মাহত হয়তো তোমালোকৰ এপি কাৰ্ডসমূহ মুকলি কৰি দিব। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, তোমালোকে মুঠতে ফিজিকেল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰা। যিসকলে নতুনকৈ এপ্লাই কৰিছা, প্ৰথমবাৰৰ কাৰণে তোমালোকে এপ্লাই কৰিছা, তোমালোকে কিন্তু গুৰুত্ব দিয়া, নহ'বা তোমালোকে পস্তাবা, পিছত তোমালোকে বিপদত পৰিবা। সেইকাৰণে তোমালোকক মই আগতে কৈ আছোঁ, তোমালোকে যিসকলে এতিয়ালৈ প্ৰিপেৰেশ্যন কৰা নাই ফিজিকেল টেষ্টৰ কাৰণে, প্ৰিপেৰেশ্যন কৰা, যাতে তোমালোকে ভাল মাৰ্কছ এটা উঠাব পাৰা ফিজিকেল টেষ্টত। তোমালোকে হয়তো ধুনীয়াকৈ বুজি পালা। ভিডিঅ'টো ইমানখিনিয়ে আছিল, ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম।